গুড ইভিনিং গাইজ। মই দেখিছেনে কিমান দৌৰাদৌৰিকৈ কাম কৰি আছোঁ। কি কাৰণে বাৰু মই ইমান দৌৰি কাম কৰিছোঁ গম পাইছেনে? মই মানে আজি অলপমান এতিয়া আমি ফুৰিব যাম। আমি তিনিটা ফুৰিব যাম মানে ওচৰতে বা এজনীয়ে ফাষ্টফুডৰ দোকান এখন অপেনিং কৰিছে মানে আমি মানে অপেনিং কেতিয়াবাই কৰিলে, আজি 3 দিনমান হ'ল, কিন্তু মই যাব পৰা নাই। মোৰ গাটো বেয়া হৈ আছিলে যিহেতু, তাকে আজি অলপমান তাতো যাম আৰু ক'ত যাওঁ দেখাই আছোঁ ৰ'বচোন। এই ইয়াত দেখিছেনে ওলাই আহিলোৱে দৌৰাদৌৰিকৈ আহি লৈ আমাৰ টিকলাই আৰম্ভ কৰিয়ে দিলে নহয় আইচক্ৰীম খাবলৈ। আৰু ওলাই আহিলে আইচক্ৰীম খাই মানে বাহঁতৰ দোকানৰ পৰা অলপ দূৰ আগলৈ আহিলোঁ। এয়া মুনি দেখিছেনে, তাইৰ লগত কথা পাতিব লাগে মানে মই। কি হ'ল মুনি? চাই পেলাই চাওঁ, মুখখন চাওঁ। কি হ'ল? কি হ'ল? মি মেইন কাষ্টমাৰ হয় নাই? টিকলা দুটাই মানে প্ৰথম অপেনিং কৰিছে, প্ৰথম বহনি কাষ্টমাৰ কেইটা হয় নাই? কথাটো আছে মানে এয়া আলু চপ বিসমিল্লাহ আৰু আলু চপ বনিছে আৰু কেৰাহীত পৰিছে আৰু দেই। এটাৰ লগত মানে এটা অফাৰ, বাই ওৱান গেট ওৱান পকৰি, বাই ওৱান গেট ওৱান পুৰি, বাই ওৱান গেট ওৱান বইল ডিম আৰু বাই ওৱান গেট ওৱান আলু চপ। এনেকৈ আৰু অলপমান জমাই মেলি পেলাই বাইক ক'লোঁ মই বাই ওৱান গেট ওৱান লগাই দিছোঁ দেই। আপুনি আকৌ আলহী আহিলে গম পাব আৰু কাষ্টমাৰ আহিলে সকলোকে বাই ওৱান গেট ওৱান কৰিব লাগিব। তাৰপিছতে সেয়া জমাই মেলি এয়া খাই ল'লোঁ পূৰা। খাই আছোঁ দেখিছে নহয়। কি খালোঁ, ডিম খালোঁ আৰু ইমান ধুনীয়াকৈ বাই বনাই আছে পকৰি। আৰু পকৰিকেইটা কিন্তু বহুত ধুনীয়া টেষ্টি হৈছিলে দেই। আৰু আগৰ বনোৱাখিনি শেষেই হ'ল, আমি যোৱাৰ কাৰণে আকৌ বনালে আৰু বাহিৰত মানুহ ৰৈ আছে। আৰু কৈছোঁ আমাৰ গৰঙাবাখী ৰাইজ সকলো আহিব দেই আমাৰ বাই দোকানলৈ। তাৰপিছতে আমিতো বহনি কৰিলোঁ, কিন্তু মই আজি 3 দিনৰ মূৰতহে আকৌ গৈছোঁ দেই তাত। বাই বেয়া পাইছে বোলে তুমি কেলৈ অহা নাই, মই বোলো মোৰ গা বেয়া হৈ আছিলে। আৰু আনকালে যিহেতু অকণমান দূৰলৈ যোৱা হয়, এতিয়া ইয়াতে খাবলৈ আমাৰ ওচৰ হ'ল। খোজকাঢ়ি গৈ পাই যামগৈ ওচৰতে। আৰু ঠাণ্ডা দিনত যিহেতু আৰু পকৰি খোৱা মজাই বেলেগ নহয় জানো। পুৰি চুৰি শেষেই হ'ল আৰু এতিয়া মানে দোকান সামৰিবও হ'ল চাগে, বন্ধই কৰিব চাগে, অনা যোৱা দেৰি হ'ল যিহেতু। তথাপিও মানুহ আহি আছে কাৰণে বাই বনাই আছে। তাৰপিছত অকণমান জমাই মেলি এয়া খালোঁ। বাহিৰত দিছে নহয় মানুহ কিমান আছে। আৰু এই সঞ্জিতা শুই আছে, এজনে খাই আছে, ঘুগুনি খাইছে। আমি দুজনে ঘুগুনি খালোঁ, ডিম খালোঁ আৰু চাহ খালোঁ। আৰু বেটাই চব খালে, বেটাই যিহেতু চব খাই বহুত বেছি ভাল পায়। আৰু এয়া খাবলৈ কিন্তু বহুত টেষ্টি হৈছে দেই। ভনীবাক কোনে চিনি পাই আহিব দেই আপোনালোক ভনীবাৰ দোকানলৈ। আৰু ভনীবাই ধুনীয়াকৈ বনাইছে, সকলোৱে খাবহি ঠাণ্ডাত মজা ল'বলৈ আহিব। গৰম পকৰি আৰু ঘুগুনি। আৰু এই আকৌ এবাৰ দেখাই দিছোঁ, ইহঁতৰ গেলামালৰ দোকান আছে দেই। ইহঁতৰ গেলামালৰ দোকানৰ সন্মুখতে দিছে এইখন গেলামাল দোকানখনৰ সন্মুখতে। আৰু এয়া আমি বহি আছোঁ এইটো খাই মেলি দৌৰাদৌৰিকৈ আৰু এফালে যাব লগা আছে। আৰু বেছি দেৰি নকৰোঁ, খাই মেলি হ'ল। আৰু ইয়াৰ বাই পূৰা বনাই আছে পকৰি। এয়া হটকেছ খালী হৈ গ'ল, আকৌ এতিয়া বনালে। এয়া আকৌ বনালে পকৰি, বনাই মেলি থৈ দিছে আৰু হৈ গ'ল। এতিয়া খাই বৈ হৈ গ'ল। আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ দৌৰাদৌৰিকৈ গৈ মেলি। আমি এতিয়া ক'ত যাওঁ চাই থাককচোন বাৰু। এতিয়া আহি পাই গ'লোঁ আমি মাহঁতৰ ঘৰ। যিহেতু আপোনালোকক মই মাহঁতৰ ঘৰটো দেখুৱাই নাই, এয়া হ'ল আমাৰ মাহঁতৰ ঘৰ। মাহঁতৰ ঘৰত আহি পাই গ'লোঁ। আমাৰ ভণ্টি আছে, ভণ্টিহঁতৰ জীয়েক হয়। এতিয়া মাহঁতৰ ঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ। আৰু সোমাই মেলি মাহঁতৰ ঘৰটো বাৰু বেছি দেৰি নকৰোঁ, মানে ভাইটিয়ে মাতিলে, মায়েও মাতিলে কিবা এটা মানে এনেই আৰু মন গ'লে গুচি আহোঁ, যিহেতু মাহঁতৰ ঘৰটো বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। আৰু ইয়াত আহিলোঁ। ইয়াৰ মানে মায়ে কৈছে ভিডিঅ' কৰি আছে নে কি কৰি আছে নে। তাৰপিছতে গম পাইছে নহয় কেলৈ আহিছিলোঁ। আমাৰ ভাইটি মানে অকণমানি টিকলা এটা হ'ল আমাৰ ভাইটিহঁতৰ। মোৰ ভাইটি এইজনী ছোৱালী হয়। টিকলাটোক মই মানে আজি প্ৰথম লৈছোঁ দেই গাইজ। মই মানে কেঁচুৱা ল'বলৈ বহুত বেছি ভয় লাগে, দুখ পায় বুলি।
ভিডিঅ'টো চাওঁ দীঘলীয়া হ'লগৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লাষ্টত মই ফটো কেইখনমান লগাই দিলোঁ আজিলৈ আহোঁ তেন্তে বাই বাই